নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো নিশ্চয় ভালে আছে আৰু মোৰো ভালেই। মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বৰ আচৰিত ধৰণৰ লগতে চাবলগীয়া আৰু লগতে খুব ভাল লগা এখন বিশেষ পূজাৰ বিষয়ে জনাম বুলি ভাবিছোঁ আৰু লগতে দেখুৱাম বুলি ভাবিছোঁ। সেয়া হৈছে বৰখেলীয়া ভকতসকলৰ ভকত সেৱা। ব'লকচোন দেখুৱাই গৈ থাকোঁ আৰু লগতে জনাই থাকিম কেনেকুৱা নিয়মবোৰ, কি কথা বতৰা। চাই থাকক। এয়া আচলতে পূজাৰ আগত বিভিন্ন ধৰণৰ বিভিন্ন ভাও ধৰে আৰু এনেকৈ ফূৰ্তি কৰে। ইফালে কুৰুলি বজাই থাকে, শিৱ হয়, পাৰ্বতী হয়, ভালুক হয় আৰু এয়া ভাৰ বান্ধি বান্ধি প্ৰসাদসমূহ কিছুমানে লৈ আহে। আৰু ফ্ৰেণ্ডছ, যিগৰাকী ব্যক্তি মাজত মণ্ডপটোৰ ভিতৰত সোমাই আছে তেখেত হেনো মেইন মহন্ত। তেখেতেই মেইন, তেখেতকেই পূজা কৰা হয়, তেখেতকে শিৱ বুলি ভবা হয়, যিহেতু মেইন মহন্ত তেখেত আৰু এখেতসকল শিষ্য। আৰু লগতে তেখেত এনেকৈ ৰাতিটো পূজা ষ্টাৰ্ট হোৱাৰ পৰা ৰাতি বুলি নহয়, দুদিনীয়া যিহেতু পূজা খতম হোৱালৈকে এনেকৈ বহি থাকে তেখেতে। আৰু এয়াই নিয়ম। সঁচাকৈ ফ্ৰেণ্ডছ, এইখন আচলতে খুব শক্তিশালী পূজা আৰু চাবলগীয়া ভাল লগা পূজা। আপোনালোকেও আহিব পাৰে, যোন শিৱ ভক্ত আপোনালোকেও শৰাই দিব পাৰে, যিহেতু শিৱ পূজাই হয়, অকণমান নিয়মবোৰ বেলেগ বেলেগ। সেইকাৰণে কৈছোঁ আপোনালোকে আহিব আৰু চাব। আৰু লগতে আপোনালোকৰ যদি মনৰ ইচ্ছা কিবা আশা পূৰণ হোৱা নাই, ইয়াতে আপোনালোকে শৰাই থ'ব পাৰে। আকৌ তাৰপিছত আপোনালোকে যেতিয়া সুবিধা হয় আপোনালোকৰ সুবিধা মতে শৰাইখন আগবঢ়াব পাৰে। আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হ'ব। আৰু ফ্ৰেণ্ডছ, এতিয়া মহন্তসকলৰ বাবে এনেকৈ এখন এখন কলপাতত সকলোবোৰ প্ৰসাদ অলপ অলপকৈ দি দিছে। মাংস, হাঁহ, মুৰ্গী, লগতে পিঠা, লাড়ু সকলোবোৰ এখন এখন কলপাতত, আগলতি কলপাতত দি দিছে। মেইন মহন্তসকল, সকলোক নহয়। আৰু লগতে এগছি এগছি চাকি জ্বলাই থৈছে। তাৰপিছত এখন বগা কাপোৰেৰে ঢাকি দিব। যিমান প্ৰসাদ আছে, যিমান যি বনাইছে, মাংস, মাছ, কণী সকলোবোৰ ইয়াতে দি দিব। তাৰপিছত মহন্তসকলৰ ওচৰত এগৰাকী এগৰাকী মহন্তনী বুলি কয় আৰু মাইকী অকল যে থিয় হৈ আছে, মহন্তনী বুলি কয়। তেখেতসকলে এতিয়া বহিব। তেখেতসকলৰ ওচৰত বহি ডম্বৰু বজাই, ফুল ছটিয়াই তেখেতসকলক পূজা কৰিব। আৰু পূজা কৰাৰ কিছু সময় পিছতেই এই পূজাভাগ হ'ব কমপ্লিট। হোৱাৰ পিছত তেখেতসকলে প্ৰসাদ বিতৰণ কৰিব। এয়া দেখিছে নহয়, এগৰাকী এগৰাকী মহিলা বহি আছে মহন্তসকলৰ ওচৰত।